নমস্কাৰ আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই মঞ্জিৰ ৰং পিপি নীলি পৰিষদীয় সমষ্টিৰ লাংপ্ৰডিং পি বাপ্তিষ্ট মণ্ডলীত বাপ্তিষ্ট ফেলোশ্বিপৰ 40 সংখ্যক বছৰকীয়া সন্মিলন অনুষ্ঠিত হৈ যায় কাৰ্বি আংলং সাহিত্য শাখা পৰিষদৰ 25 নং নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাংপ্ৰডিং পি বাপ্তিষ্ট মণ্ডলীত সোমবাৰে কাৰ্বি আংলং বাপ্তিষ্ট ফেলোশ্বিপৰ উদ্যোগত কাৰ্বি আংলং বাপ্তিষ্ট ফেলোশ্বিপৰ 40 সংখ্যক বছৰকীয়া সন্মিলন অনুষ্ঠিত হৈ যায় সোমবাৰৰ উক্ত অনুষ্ঠানটিত মিছনেৰী গস্পেল গায়ক মেথিউ ৰংপি নীলি পৰিষদীয় সমষ্টিৰ বিডিসি চেয়াৰমেন টিমথি টেৰন আৰু সমাজকৰ্মী জেমছ হানছে প্ৰমুখ্যে বহুতো খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকল উপস্থিত থাকে নীলিবৰ পৰা আনিলছন ৰংভাৰৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং ইপিনে সোমবাৰে কাৰ্বি আংলঙৰ দিছামাৰ 2 নং হিডিম টিমুং গাঁৱত 30খন গাঁৱৰ গাঁওবুঢ়াৰ এখনি সভা অনুষ্ঠিত হৈ যায় কাৰ্বি আংলঙৰ দিছামাৰ 2 নং হিডিম টিমুং গাঁৱত 30খন গাঁৱৰ গাঁওবুঢ়াৰ এখনি সভা অনুষ্ঠিত হৈ যায় সোমবাৰৰ উক্ত অনুষ্ঠানত চৰকাৰী গাঁওবুঢ়া চেনত টেৰাং দৰসিং হানছে দেশয় ৰংহাং হেমাৰী টিমুং চাৰসিং ৰংহাঙো উপস্থিত থাকে উল্লেখযোগ্য যে দিছামাৰ 30খন গাঁও আজি কুপতি কোনো উন্নতিৰ মুখ নেদেখিলে সেয়ে আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে গাঁও কেইখনলৈ কিছু সাহায্যৰ হাত আগবঢ়াই দিয়াৰ বাবে কাৰ্বি আংলং সাহিত্য শাখা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক অনুৰোধ কৰে এলভিন টিমুঙৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং আনপিনে কাৰ্বি আংলঙৰ স্ৰষ্টা চেমছন সিং ইংটিৰ 111 সংখ্যক জন্মদিবস উদযাপিত হৈ যায় হাওৰাঘাট কলেজত কাৰ্বি আংলঙৰ স্ৰষ্টা চেমছন সিং ইংটিৰ জন্মদিনৰ লগত সংগতি ৰাখি সোমবাৰে চেমছন সিং ইংটি চিংথুৰ আমাইৰ উদ্যোগত স্ৰষ্টা চেমছন সিং ইংটিৰ 111 সংখ্যক জন্মদিবস উদযাপিত হৈ যায় হাওৰাঘাট কলেজত উল্লেখযোগ্য যে উক্ত অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে হাওৰাঘাট বিধানসভা সমষ্টিৰ এমএলএ জয়ৰাম ইংলেং কাৰ্বি আংলং সাহিত্য শাখা পৰিষদৰ কাৰ্যবাহী সদস্য খনসিং ৰংপি আৰু চেমছন সিং ইংটিৰ নাতিনী ডক্টৰ মেৰী মঞ্জিৰ ইংটিপি সহ পৰিয়ালবৰ্গ উপস্থিত থাকে ডকমকাৰ পৰা চিংথং ইংটিৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং আজিলৈ মানে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছো চাই থাকিব নিউজ 24 কাৰ্বি আংলং